কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বহুতে মোক অগ্নিবীৰ 2025 যোনটো মেডিকেল অলৰেডি মই মেডিকেলৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, কিন্তু তথাপি বহুতে মোক কৈ আছে মেডিকেলৰ ওপৰত এটা ভিডিঅ' বনোৱা মেডিকেলৰ ওপৰত। তো তোমালোকক মই আজি ক'ম মেডিকেলৰ ওপৰত তোমালোকৰ কি ধৰণৰ মানে টেষ্ট হয় আচলতে, ঠিক আছে। কাৰণ বহুতে মেডিকেলৰ বাবে ভয় কৰি থাকে। মই তোমালোকক আকৌ ভিডিঅ' দিয়া আছে, তাৰো বহুতে চাইছিলে সেই মেডিকেলৰ ভিডিঅ'টো, কিন্তু আকৌ মোক কমেণ্ট কৰি আছে কি নগ্নিৰ ওপৰত ভিডিঅ' বনোৱা, দাঁতৰ ওপৰত ভিডিঅ' বনোৱা। মই তোমালোকৰ যোনবোৰ কিয়নে ভিডিঅ' মই বনাব পাৰোঁ, বহুতো কমেণ্ট আছে মানে। তো তোমালোকে গম পোৱাই মই মানে ব্যস্ততাৰ বাবে তোমালোকৰ মানে কমেণ্টবোৰ ৰিপ্লাই দিব পৰা নাই, ঠিক আছে। তোমালোকে যোনবোৰ মানে কমেণ্ট কৰা, মই মানে ব্যস্ততা মানে যিটো আমাৰ ট্ৰেইনিং প্ৰগ্ৰামটো মানে স্পীড চলে ন, সেইকাৰণে মই তোমালোকৰ কমেণ্টবোৰ মানে ৰিপ্লাই দিব পৰা নাই, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰিছিলে কি নগ্নিৰ ওপৰত এটা ভিডিঅ' দিয়া, মানে মেডিকেলৰ এটা পাৰ্ট হয় নগ্নি। তো মানে কোনবোৰ ল'ৰাক মানে ৰিজেক্ট কৰে নগ্নিত। আমি যেতিয়া দিছিলোঁ নগ্নিত ইমান ৰিজেক্ট হোৱা নাছিলে, কিন্তু প্ৰায় মানে কিছুমানৰ ৰিজেক্ট হোৱা মানে দেখা গৈছিলে। তো কেনেকৈ মানে হৈছিল তেওঁলোকৰ ৰিজেক্ট মই তোমালোকক কৈছোঁ। নিজৰ ভুলৰ কাৰণে মানে ৰিজেক্ট হয় নগ্নিত, ঠিক আছে। তোমালোকে নগ্নি থাকিলেও পাছ হৈ যাবা, ঠিক আছে। মই তোমালোকক কৈছোঁ তোমালোকে নগ্নি, যদি তোমালোকৰ নগ্নি আছে, নগ্নি থাকিলেও তোমালোক পাছ হৈ যাবা। কেনেকৈ পাছ হ'বা তোমালোকৰ মানে ঠিক আছে, তোমালোকক কওঁ ভালদৰে শুনিবা। আৰু যোনে জানে মানে তেওঁলোকে পাছ হৈ আহে, ঠিক আছে। নগ্নিত যোনে জানে ট্ৰিক থাকে, ট্ৰিকৰ মতে যদি তোমালোকে যোৱা নহয় পাছ হৈ যাবা, কিন্তু বহুতে নাজানে সেইকাৰণে তেওঁলোকে ফেইল হৈ যায় মানে, ঠিক আছে। তো চোৱা, তোমালোকে যেতিয়া মেডিকেল যাবা, মেডিকেলত তোমালোকক ভৰি দুখন চপাই মাত্ৰ এডাল মানে স্কেল দিয়ে, তোমালোকক বেছি নিদিয়ে, তোমালোকক এডাল মাথো স্কেল দিব তোমালোকক, ঠিক আছে। তোমালোকে সেই স্কেলডালৰ মতে যদি তোমালোকে পাছ হ'ব পৰা, স্কেলডাল যদি তোমাৰ সৰকি যায় তোমালোকে পাছ হৈ যাবা, ঠিক আছে। মই সেইকাৰণে তোমালোকক কওঁ তোমালোকে যোনবোৰ ইম্পৰ্টেণ্ট ভিডিঅ' সেইবোৰ তোমালোকে চাবা মেডিকেলৰ, ঠিক আছে। তো চাওক তোমালোকৰ ভৰি দুখন লাগি যায়, তোমালোকৰ ভৰি দুখন জপাই দিলে তোমালোকৰ লাগি যায়, কিন্তু তোমালোকৰ কিছুমান ট্ৰিক আছে। তোমালোকে যদি ভৰিখন ষ্ট্ৰেট কৰি তোমালোকৰ যোনটো নগ্নি মানে যোনটো আঁঠুৰ যোনখিনি মাংস তোমালোকে অকণমান ছাইড কৰি দিব পৰা, জাষ্ট মানে স্কেলডাল ইমানমান যদি তোমালোকৰ ভাগ হৈ যায়, জাষ্ট মাজদি মানে স্কেলডাল তোমালোকক পাৰ কৰে, ঠিক আছে। তো ইমান ল'ৰা মানে নগ্নিত মানে ৰিজেক্ট নহয়, কিন্তু বহুত ল'ৰা যাৰ মানে অলপ ৰানিং কৰিলেও মানে তেওঁলোকে প্ৰেক্টিচ কৰিলেও মানে নগ্নিটো ভাল নহয়। তো তেওঁলোকক মানে এটাই উপায় ক'ম, তেওঁলোকক মই তোমালোকক এটাই উপায় দিম। তোমালোকে মানে যেতিয়া মানে ভৰি দুখন চপাবলৈ দিয়ে, অলপ মানে টাইট ফিট কৰি মানে পিছলৈ নিবলৈ ট্ৰাই কৰিব ভৰি দুখন। তোমালোকৰ যোনটো মাংসটো মানে য'ত লাগি ধৰে, ত' দিয়ে মানে আঁঠুৰ মেইন য'ত মানে লাগি ধৰে, ত' দিয়ে মানে স্কেলডাল পাৰ কৰে ন। তো তোমালোকে ভৰিখন যিমান মানে এখন ভৰি ন, তোমালোকৰ ভৰি দুখন এনেকৈ চপাই দিয়াৰ ফলত মানে মাংসটো লাগি যায়। তো তোমালোকে যদি ভৰিটো অলপ মানে পিছলৈ নিবলৈ যদি ট্ৰাই কৰা, পিছলৈ যিমান নিবা মানে মাজত মানে ফাঁক হৈ যায়, ঠিক আছে। আৰু তোমালোকৰ জাষ্ট যদি স্কেলডাল পাৰ হৈ যায় তোমালোকে পাছ হৈ যাবা, ঠিক আছে। ইমান টেনশ্যন কৰি থাকিব নালাগে, জাষ্ট তোমালোকৰ স্কেলডাল পাৰ হৈ গ'লে তোমালোকে পাছ হৈ যাবা, ঠিক আছে। তো বহুতে কমেণ্ট কৰি আছিলে নগ্নিৰ ওপৰত। আৰু তোমালোকক মই দাঁতৰ কথা কৈছিলোঁ, বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা মোৰ দাঁত পোকে খোৱা আছিলে, 2টা সৰাই দিলোঁ, মোৰ 26টা দাঁত আছে, আৰু মই কিছুমানৰ 27টা দাঁত আছে, তেনেকৈও মানে মোক কমেণ্ট কৰে। চব তোমালোকক মই কৈছিলোঁ মানে তোমালোকৰ টোটেল 32টা দাঁত থাকে ন, 32 তোমালোকৰ দাঁত থাকে। তো তাৰ ভিতৰত মই তোমালোকক বাৰে কৈ আছোঁ 28টা দাঁত তোমালোকৰ প্ৰপাৰলি থাকিবই লাগিব, ঠিক আছে। তোমালোকে পাহৰি নাযাবা, তোমালোকে 28টা দাঁত যদি আছে তোমালোকে পাছ, কিন্তু তোমালোকৰ যদি 26টা থাকে, 27টা থাকে, তেতিয়া তোমালোকৰ মানে ৰিজেক্ট কৰি দিব। কাৰণ তোমালোকে অন্যান্য আগৰ যোনবোৰ মেডিকেলৰ ভিডিঅ' বা আৰু অন্যান্য তোমালোকৰ যদি মেডিকেলৰ ভিডিঅ'বোৰ চোৱা, তেতিয়া তোমালোকে গম পাই যাবা, ঠিক আছে। সেইকাৰণে মই তোমালোকক কৈছোঁ তোমালোকৰ 28টা দাঁত থাকিবই লাগিব, তোমালোকৰ যদি নাই লগাই ল'বা, ঠিক আছে। ইমানো মানে পইচা নাযায়, তোমালোকে ট্ৰিট মেডিকেল যোনবোৰ ওচৰে পাছৰে থাকেই আজিকালি, ঠিক আছে। মই প্ৰথমতে ভাবিছিলোঁ মোকো বেলেগে কৈছিলে কেনেকৈ ৰিজেক্ট কৰে, কিন্তু আচলতে তেনেকুৱা নহয়। মই জনা শুনা মানুহক সুধিলোঁ, যোনে আগতীয়াকৈ ইণ্টাৰভিউ আহিছিলে অগ্নিবাৰ ইণ্ডিয়ান আৰ্মি, মোক ক'লে ভালে বুজাই দিলে যে তোমালোকৰ 32টা দাঁতৰ ভিতৰত তোমাৰ 28টা দাঁত থাকিলেই হ'ল। তো বেলেগে তোমাক ঢেৰ কথা ক'ব, আমুক হয় তামুক হয়, কিন্তু ইমানো হাৰ্ড নহয়, ঠিক আছে। তুমি যেতিয়ালৈকে নিদিয়া তেতিয়ালৈকে আচলতে গমো পোৱা নাযায়, ঠিক আছে। মোৰো আচলতে তেনেকুৱাই হয়। তুমি যেতিয়ালৈকে তোমালোকে ইণ্টাৰভিউ দিবলৈ নোযোৱা, যেতিয়ালৈকে তুমি নিজে নেদেখা, আনৰ কথাবোৰ ক'লেও মানে সঁচাকৈ কৈছিলে নাই কোৱা তেনেকুৱা লিখীয়া লাগে, ঠিক আছে। কিন্তু যেতিয়া তোমালোকে নিজেই, এতিয়াতো মই নিজে দি পাছ হৈ অহা, তো মই সেইকাৰণে তোমালোকক ক'ব পাৰিছোঁ। কিন্তু যোনবোৰ ইণ্টাৰভিউ দিবলৈ নাযায়, আনৰ কথা শুনি তোমালোকক কয়, সেইবোৰৰ কথা তুমি বিশ্বাস নকৰিবা, ঠিক আছে। তোমাক তললৈ নিয়াবৰ বাবে, ডিমোটিভেট নিয়াবৰ বাবে তুমি যদি ফিল্ডলৈ কষ্ট কৰিছা, এটা ভাল টাইমিঙত সোমাই আছা, কিছুমান এনেকুৱাও মানে মানুহ থাকে, সিহঁতি মানে সেই উন্নতিটো তোমালোকৰ যোনটো ভাল পাৰফৰ্মেঞ্চ, সেইটো তোমালোকৰ সেই পাৰফৰ্মেঞ্চবোৰ মানে দেখিব নোৱাৰে, এনেকুৱাও মানে মানুহ আছে, ঠিক আছে। তো মই সেইকাৰণে তোমালোকক কওঁ, আজিকালি যুগত নহয় কোনো তোমাৰ লগত আজি যদি পইচা আছে, তোমালোকৰ লগত চব আছে,
মেইন কথা আচলতে সেইটোৱে গম পোৱা তোমালোকৰ হাতত যদি পইচা আছে তোমাৰ ওচৰত ঢেৰ বস্তু আছে চব আছে কিন্তু তোমালোকৰ ওচৰত যদি পইচা নাই তোমালোকৰ পৰিয়ালেও কিছুমান মানে সন্মান নিদিব ব্যৱসায় বুলি ক'ব সেইকাৰণে মই তোমালোকে এইটোৱে কওঁ পইচা ঘটিবৰ বাবে তোমালোকে খালী যত্ন কৰা এটা ভালদৰে যদি পঢ়িছা ভালদৰে পঢ়া ভালদৰে কৰা জাষ্ট মানে ছাকচেছ হ'বৰ বাবে যত্ন কৰা ঠিক আছে ছাকচেছ কেনেকৈ হ'ব পাৰোঁ তাৰ ওপৰত মানে দিমাগ খটোৱা আজিকালি যুগটো চব দিমাগৰ ওপৰত চলে ঠিক আছে যদি দিমাগ মতে তোমালোকে পাৰফৰ্মেঞ্চ দিব পৰা নিশ্চয় এটা ভাল জীৱনত ভাল এটা অপৰচুনিটি লাভ কৰিব পাৰিবা ভাল এটা এচিভমেণ্ট লাভ কৰিব পাৰিবা ঠিক আছে তো ফাৰ্ষ্টলি আছিলে তোমালোকৰ নগ্নি ইমান ফেইল নকৰাই ঠিক আছে বেলেগৰ কথা বাদ দিয়া তোমালোকৰ নগ্নি ইমান ফেইল নকৰাই ঠিক আছে জাষ্ট তোমালোকৰ স্কিলডাল তোমালোকৰ পাছ হ'লেই হ'ল আৰু ইমানো মানে তোমালোকৰ ফেইল নকৰাই ঠিক আছে আৰু তোমালোকৰ যোনটো দাঁত তোমালোকৰ 32টাৰ ভিতৰত 4টা দাঁত নাথাকিলেও হ'ল তোমালোকে বেলেগৰ কথা বাদ দিবা খালি মেইন তোমালোকৰ এতিয়া এক্সামৰ বাবে মেডিকেলৰ কথা পিছত আহিব তোমালোকে জাষ্ট এতিয়া মেডিকেলৰ বাবে পূৰা হাৰ্ডলি প্ৰেক্টিছ কৰা লগতে এক্সাম আৰু মেডিকেলৰ যোনখিনি মানে প্ৰব্লেম দূৰ কৰা আৰু এক্সামৰ বাবে তোমালোকে পূৰা প্ৰপাৰলি মানে পূৰা মেহনত কৰা এক্সামত যদি ভাল এটা মাৰ্কছ লৈ আহিব পৰা তোমালোকে ৰানিঙত এক্সিলেণ্ট নামাৰিলেও গুড যদি মাৰা তোমালোকে আৰামছে তোমালোকৰ নাম আহি যাব ঠিক আছে